বাকী ইয়াতে যিটো মানে গাইজ টেম্পল হৈছে লংকেশ্বৰ ধাম টেম্পল মন্দিৰ যি কয় শনি মন্দিৰটো যেনেকৈ আপোনালোকে চাই আছে আৰু তলত আছে গণেশ মন্দিৰ মানে আপোনালোকে লংকেশ্বৰ যোনটো মেইন মন্দিৰ মেইন ধামটো আছে তাতে যাৱাৰ কাৰণে আপুনি গণেশ মন্দিৰ আৰু শনি মন্দিৰটো পাৰ কৰি কিনে এনেকৈ চিৰি আছে লেফ্ট চাইডে এনেকুৱা এই চাইড দি গ'লে হ'ল লগ পাই গৈছে আমাৰ মধুস্মিতা বা আমাৰ মাজত কি খবৰ ভালে আছে একদম মজা আমাৰ So yo, what's up YouTube family কি খবৰ আহিলে আপোনাৰ এটা ভিডিঅ' লৈ আৰু আশা কৰোঁ সকলোৱে ভালে আছে গাইছ আজি বৰ্তমান আছোঁ মই ঋষিহঁতৰ ঘৰত আৰু ঋষি মানে কাপোৰ চেঞ্জ কৰি আছে কাপোৰ মানে পিন্ধি আছে আকৌ ক'ৰবাত যাবলৈ ওলাইছোঁ আজি হৈছে গাইছ মেইন কথাটো আজি মোক নৰ্মেল দেখা পাই আছে কিৰিটক নৰ্মেল দেখা পাই আছে চব মানে নৰ্মেল আৰু বাকী কথাটো কি গাইছ মানে নাম্বাৰটো চেঞ্জ হৈ গৈছে আমাৰ 2024 পৰা 2025 আহি গৈছে তো ফাৰ্ষ্ট অফ অল চবকে হেপী নিউ ইয়াৰ মোৰ ফালৰ পৰা চবৰে যাতে এইটো বছৰ ভালে ভালে যায় সেইটোৱে আশা কৰিছোঁ আৰু মোকো যাতে আশীৰ্বাদ দি দিব মোৰো যাতে ভালে ভালে যায় এনেকৈ আপোনালোকক যাতে ব্লগ দি থাকিব পাৰোঁ আৰু বাকী এতিয়া বৰ্তমান আছে মোৰ লগত কিৰিটো আৰু ঋষি কাপোৰ চেঞ্জ কৰি আছে মানে সিও আহি আছে লাহেকৈ কাপোৰটো সলাই মানে বাকী আকাশো আহি আছে আকাশকো লৈ যাম আমি ভাবিছোঁ আজি এটা লংকেশ্বৰ মন্দিৰ আছে তাতে যাম বুলি ক'লে মন্দিৰত প্ৰথমতে যিহেতু 5 দিন পূজা চূজা কৰিব লাগে তো অলপ পূজা চূজা কৰি আহোঁ যাতে আমাৰ দিনকাল ভালে যায় আৰু এই বছৰটো ভালে ভালে পূৰ হয় সকলোকে আৰু ভালে ভালে যাওক আৰু বছৰটো সেইকাৰণে সব আপোনালোকৰ কাৰণেও পূজা কৰিম মোৰ কাৰণেও পূজা কৰিম চবৰে কাৰণে আৰু চাই থাকক ব্লগটো তাৰে যাওঁ কি হয় কি নহয় গোটেইখিনি দেখাই থাকোঁ যিহেতু আজি 1 তাৰিখৰ দিনে ব্লগ বনাওঁ কাৰণ গাইজ মানে কি 1 তাৰিখে কিবা এটা কৰিলে বোলে সেইটো বছৰটো কৰি থাকিব পাৰে যিহেতু ব্লগ বনাই আছোঁ ব্লগটো যদি বছৰটো কৰিব পাৰোঁ আৰু কি লাগে লেটছ গো যাওঁ আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি গোটেইখিনি চাই থাকক সিফালে আমাৰ ঋষি ৰেডি হৈ আছে এতিয়া भाई तो की कलर चड्डी पिंसा किस कलर की चड्डी पहने हो ये राम तो मार्क न होई हिजरा होय अरे गे ये তো গাইছ এতিয়া কিৰিটো মই ঋষি ওলাই আহিলোঁ বাকী এতিয়া আকাশ বোলে নাৰ্চাৰীত ৰখি আছে তাকো উঠাই লওঁ পিক আপ কৰি কিনে একেবাৰে ওলাই যাই আছোঁ তো লেটছ গো ব্লগটো চাই থাকক লাষ্টলৈকে এইটোৱে কম যে নতুন বছৰত ভগৱানে চবক ভাল ৰাখক সুখে ৰাখক আৰু চব জীৱনত আগবাঢ়ি যাওক মই কওঁ দে যাৰ যাৰ ৰিলেশ্যনশ্বিপত আছে সিহঁতৰ য'ত চব ধ্বংস হৈ যাক কাৰণ মন নাই না মন্দিৰত যাব কাৰণে আপুনি গুৱাহাটী ইউনিভাৰ্চিটি চাই আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা চিধা আপুনি এই চাইডে ওলালে হ'ল এই চাইড দি যাই কিনে একেবাৰে বাছেদি আহিলে বেছি নহ'লে বাছেদি 20 টকা লয় বাকী আমি উবেৰত আহিছোঁ তো লেটছ গো তাতে যাই কিনে একেবাৰে লগ পাই আছোঁ পাই থাকক কেনে ভিৰ চোনে গাইছ পূজাই কৰিম নে কিহে আৰু দেখা থাক ভিৰে দুনিয়াৰ পুৰাত হ'ব দিয়ক ভিৰে দেখোন গাইছ নেক্সট লেভেল এটা পূজাই কৰোঁ না আজি কিহে হয় আৰু চাই থাকক আৰু ব্লগটো লাষ্টলৈকে আজি নেক্সট লেভেল লাগব আমাৰ কাম এটা 50 টকা লয় চলি গ'লে পইচাটো নেক্সট লেভেল লাইন লাগি ৰাখছে গাইছ এতিয়া পূজা দৰ্শন কৰাটো পচিবলে নহয় আৰু লাইন চাইছি এতিয়া এনেকুৱা ধৰণৰ আমি চিৰি কেইটামান উঠি যাব লাগিব মানে এটা 400তকৈ ওপৰ চিৰি আছে বোলে তো লেটছ গো উঠি যায় আছোঁ ওপৰলৈকে
শনি মন্দিৰটো যেনেকৈ আপোনালোকে চাই আছে আৰু তলত আছে গণেশ মন্দিৰ মানে আপোনালোকে লংকেশ্বৰ যোনটো মেইন মন্দিৰ মেইন ধামটো আছে তাতে যাওয়াৰ কাৰণে আপুনি গণেশ মন্দিৰ আৰু শনি মন্দিৰটো পাৰ কৰি কিনে এনেকৈ চিৰি আছে লেফ্ট চাইডে এনেকুৱা এই চাইড দি গ'লে হ'ল এই চাইড দি যাই কিনে পাব তো লেটছ গো আমি যাওঁ এতিয়া আমাৰ লংকেশ্বৰ ধামলৈ চ' গাইছ উঠি যাই আছোঁ আৰু বাকী আকাশ তলত আছে আহি আছে লাহে লাহে পালোঁ আৰু বেছি দূৰ নাই তো চাই থাকক আৰু এনেকৈ জংঘল মংগলেদি ৰাস্তা আছে আৰু এনেকৈ চিৰি যাই আছোঁ আৰু গোটেই সেয়া আকাশ ইমান দূৰত আহি আছে বাকী এটা যিটো মানে গাইছ টেম্পল হৈছে লংকেশ্বৰ ধাম টেম্পল মন্দিৰ যি কয় ইয়াতে মানে আহি কিনে ৰাৱণে প্ৰতিষ্ঠা কৰিছিল তো শিৱ বাবাই আমাৰ এইখিনি জেগাটো মানে কি আৰু তাক কৈছিল এইখিনি জেগাত মন্দিৰ হ'ব বাকী এইটো তোৰ আৰু মোৰ নামেদি বনাম সেইকাৰণে ইয়াতে লংকেশ্বৰ নামটো দিছে সেই আৰু মন্দিৰটো ইয়াতে হৈছে সেইকাৰণে আৰু বাকী ইয়াতে যোনটো পৃথিৱী মানে শিৱলিংগ ডাঙৰ শিৱলিংগৰ ভিতৰত ইয়াতে এটা শিৱলিংগ আছে তাকে আজি দৰ্শন কৰিব যাই আছোঁ তো লেটছ গ' হৰ হৰ মহাদেৱ তো যাই থাকোঁ ওপৰলৈকে লেটছ গ' একেবাৰে ধুনীয়াকৈ ভৰি চৰি ধোৱা আছে আপোনালোকে আহিলে ভৰি চৰি ধুই কিনে একেবাৰে দৰ্শন কৰিব গুচি যাব চ' গাইছ ইফালে আমাৰ এতিয়া দৰ্শন চৰ্শন হৈ গ'ল বাকী কি তো এইফালে নন্দিনী মহাৰাজে কিবা কৈ আছে তো আমাৰ এইফালে দৰ্শন চৰ্শন কৰি কিনে এতিয়া বেছি দেৰি নকৰোঁ ওলাই যাম কেইটামান ফটো চটো উঠি কিনে মন্দিৰটো আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাই আছোঁ চিনেমেটিকখিনি তেতিয়ালৈকে এনজয় কৰক এই আৰু মন্দিৰ দেখালোঁ গাইছ আপোনালোকক এইফালে পূৰা এনজয় এনেকৈ বোলে মন্দিৰ চন্দিৰে আহিব লাগে তো আমি মন্দিৰ চন্দিৰে আহিছোঁ আৰু কেনেকৈ তো এনেই ই মন্দিৰত নাহা চলি আজি আমাৰ লগত আহি কাৰণে মন্দিৰত আহি গৈছে কি কবি আৰু না কি পাপী মানুহ একো নাই গাইছ পাপীক আমি পবিত্ৰ কৰি দিছোঁ আজি তো এইফালে মন্দিৰ চন্দিৰে আহিলোঁ আৰু গাইছ ব্লগটো গাইছ মোৰ আপোনালোকে যদি চাই আছে কোনে ক'ৰ পৰা চাই আছে এইটো কমেণ্ট মাৰি কৈ দিব কাৰণ আজি চাম গাইছ মোৰ ব্লগটো ক'ৰলৈকে যায় আৰু না কি আকাশ তোক কেনে লাগে ক'ৰলৈকে যাব পাৰে ইমান দূৰ নাযায় পাকিস্তানলৈকে যাব নেকি পাকিস্তান নালাগে গাইছ ইমান চাপৰ্ট নালাগে আমাৰ গুৱাহাটীখন চালে বহুত আৰু তো লেটছ গ' চাই লাগে আমি বহুত দেৰি ৰখিলোঁ পূৰা শান্তি লাগি গৈছে থাকি কিনে আধা ঘণ্টামান হ'লে থকা মজা লাগি গৈছে আৰু থাকি কি কয় সিহঁতে মানে ফূৰ্তি ধেমালি এনেকৈ কৰি আছে আৰু বাকী আপোনালোকে 1 তাৰিখে ক'ত আহিছে ক'ত যোৱা নাই কমেণ্টত জনাব আমিতো এতিয়া লংকেশ্বৰ মন্দিৰত আহিছোঁ আপোনালোকে ক'ত যাই আছে ক'ত যোৱা নাই জনাই দিব আৰু কালি খানা অলপ কমকৈ যদি খাইছে আজি উঠাব আছে নে নাই এইটো আপোনালোকৰ কথা क्या चल रहा है न्यू ईयर गिफ्ट दिए से किरीतो आकाशक আকাশৰ মানে অলপ আকাশে অলপ আটো গাৰ্লফ্ৰেণ্ড নাই ইয়াকে গাৰ্লফ্ৰেণ্ড নহয় ভাই বয়ফ্ৰেণ্ড বনাইছে মানে মানছে আৰু সিহঁতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বুলি কৰে আমি লেছবি আহে হনুমানো আছে এইটো দেখাই দিছোঁ যাই আছোঁ তাতে যাই কিনে একেবাৰে ভালকৈ দেখাই আছোঁ আমি মন্দিৰত আহোঁতে আমি এটা কাক লগ পাই গৈছোঁ চাবে মধুস্মিতা বা আমাৰ মাজত কি খবৰ ভালে আছে একদম মজা আমাৰ ভিডিঅ'টো লাইক কমেণ্ট কৰি দিবা ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন বছৰৰ বহুত বহুত শুভেচ্ছা সকলোকে মোৰো ফালেদি আপোনাক বহুত বহুত শুভেচ্ছা থাকিল আপোনাৰ ভাল লাগিল লগ পাই মজা কিনি তই জিলাপি চিলাপি লৈ ল'ল পানী লৈ ল'ল কোনে লৈছে ঋষি লৈছে দে কাৰোবাৰ এটা লৈছে আৰু ইফালে জিলাপি চিলাপি লৈ দেখাই দিলোঁ জিলাপিটো কেনেকুৱা একদম নতুন বছৰৰ প্ৰথম জিলাপি আৰু দে আৰু খাই দিওঁ আমি অলপ ডিপ্ৰেশ্যনে যোৱা যেন লাগি আছে কিয় বা নাজানো গাইছ মানে আধা মৰা টাইপ লাগি আছে আৰু আজি আকাশত কিয় বা কালি গাইছ অলপ বেছি কমকৈ হ'ল নেকি ৰাতি সেইকাৰণে ইয়াৰ অলপ এতিয়া আজি দিনটো চাওঁ মুখখন মানে কেনেকুৱা টাইপ আছে অনদিনা যেনেকৈ ব্লগত দেখা পায় এনেকৈ আজি আকাশক দেখা পোৱা নাই আৰু আজি অলপ বেলেগ টাইপত আছে চ'
চ' গাইজ আজিৰ ভিডিঅ'টো ইমানে হ'ল দৰ্শন চৰ্শন কৰি আমি আহি গ'লোঁ জোতা চোতা পিন্ধি ৰেডি এতিয়া আৰু যাবলৈ ঘৰতে যাম এইখিনি বেছি দেখাই নাথাকোঁ যদি ভিডিঅ'টো চাই ভাল ভাল লাইক কৰি দিব চেনেল যদি নতুন আছে ছাবস্ক্ৰাইব কৰি দিব পুনৰ লগ পাম নতুন এটা ভিডিঅ' হ'লে তেতিয়াহ'লে বাই 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 ইফালে ঋষিও বাই বাই লাষ্টত মই বাই 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 বাই